প্ৰাণৰ শিল্পী জন্ম হৈছিল মেঘালয়ৰ তোৰাত। প্ৰাথমিক শিক্ষালৈ দাদাই শিলচৰ কৰিমগঞ্জ, দেউতাকে এডমিশ্যন দিছিল ইংলিছ মিডিয়ামত। কলেজ নপঢ়িছিল দাদাই তামোলপুৰ জিলাত। আশা কৰিছিল মায়ে উচ্চ শিক্ষিত হোৱা। জুবিন দায়ে ভাবিছিল পঢ়িনো কি কৰিম, চৰকাৰী চাকৰি মইতো নকৰিম। সপোন দেখিছিল দাদাই শিল্পী মই হ'ম, শিল্পী মই হ'ম। বজাইছিলে দাদাই বাইদেউ অইনৰ শিল্পী লগত। সকলো বাইদেউতে দাদা হৈছিলে নিপুণ, হৈছিলে নিপুণ। তাৰ পাছত দাদাই ভাবে গানকে লিখোঁ। গান লিখি দাদাই নিজে সুৰ কৰিলে, নিজে সুৰ কৰিলে। 92 চনত দাদাৰ অনামিকা মুক্তি পালে। দুখীয়ানী চলক দাদাই কৰিছিলে দান, কৰিছিলে দান। ৰাজনীতি পলিটিক্সবোৰ নাপাইছিলে ভাল। বলিউডত গান গাই পাইছিলে সমাদৰ, পাইছিলে সমাদৰ। অসমখনে আছিল দাদা অতিকে
আঠতি সাজাৰ গীত গাইছিল 40টা ভাষাত 40টা ভাষাত বিশ্বতে গঢ়িল ৰেকৰ্ড অসমৰ জুবিন গাৰ্গ জাতি ধৰ্ম নিৰ্বিশেষে মাতিছিলে মাত মাতিছিলে মাত সৰ্বধৰ্ম প্ৰাৰ্থনা কৰি দাদাক জনাই প্ৰণাম কতখন চিনেমা বনাই অভিনয় কৰিলে সদৌ শেষতো পাৰিলা ৰৈ ৰৈ বিনালে অসমৰে ছবি গৃহত কান্দোনৰে ৰোল কান্দোনৰে ৰোল কতজনে সহিব নোৱাৰি ঢলি